তো গাইছ মই বনালো এটা ডাঙৰ আচাৰৰ কোম্পানী মিডিয়াত নাম উঠিল নিউজ পেপাৰত উঠিল মিডিয়া ইণ্টাৰভিউ ল'লে আমাক বহুত এটা হিউজ স্কেলত কাম কৰিছিল আপোনাক গোটেইখিনি দেখুৱাম আজি মই আপোনাক আচাৰ বনাই দেখুৱাম কেনেকৈ লেবেলিং কৰি দেখুৱাম লগতে চেল কৰি কেনেকৈ প্ৰফিট জেনেৰেট কৰিম গোটেইখিনি দেখুৱাম তো 7 days 7 জবছৰ 6 নম্বৰটি খণ্ডলৈ আপোনালোকক স্বাগতম এই সিৰিজটোৰ অলৰেডি 5টা এপিসোড আপলোড হৈ গ'ল সেই 5টা এপিসোড 5টা ডিফাৰেণ্ট বিজনেছৰ কথা ক'লো মই প্ৰেক্টিকেলি কৰি দেখুৱালো আপোনালোকক এ টু জেড ডিটেইলছ দিলো তো এই 6 নম্বৰ এপিসোড এইটো আৰু আপোনালোকৰ বহুতে মৰম দিলে সেই এপিসোড কেইটাত আৰু যিসকলে চাইছে গমেই পাব যে মই প্ৰেক্টিকেলি কৰি দেখুৱাইছো এনে মই হাৱাত কথা কোৱা নাই মই নিজে যিবোৰ বিজনেছ কৰিছোঁ যাৰ পৰা মই নিজে প্ৰফিটেবল হৈছোঁ সেইবোৰহে আপোনালোকক কৈছোঁ এনে কোৱা নাই তো আজিৰ বিজনেছত মই কি কৰিম আপোনালোকক মানে আচাৰ বনাই দেখুৱাম সেই আচাৰ মই পেকেজিং কৰিম তাৰপিছত লেবেলিং কৰিম তাৰপিছত চেলিং কৰি আপোনালোকক প্ৰফিট কৰি দেখুৱাম ফুল এ টু জেড ডিটেইলছ দিম তাৰ আগে আপোনালোকক মই ষ্টৰিটো ক'ম এই ষ্টৰিটো শুনক আপোনালোকে বহুত কথা শিকিব পাৰিব যে মোৰ আচাৰ যে কোম্পানী এটা খোলাৰ আইডিয়াটো কেনেকৈ আহিল মোৰ মনত আৰু কেনেকৈ মই কৰিলোঁ ফুড লাইচেঞ্চ লাগিব লেবৰেটৰী টেষ্ট চাৰ্টিফিকেট লাগিব বহুত বস্তুৱেই লাগিব আচাৰ কোম্পানী এটা খোৱা খাদ্য বস্তুৰ কোম্পানীয়ে খোলা সহজ কথা নহয়তো বহুত কিবা কিবি লাগিব ডকুমেণ্টছ লাগিব গোটেইবোৰ ডিটেইলছ দিম আপোনালোকক কি লাগিব তো এই ষ্টৰিটো শুনক আপোনালোকৰ বহুত কামত আহিব 29 মাৰ্চ 2023 এই নৰ্মেল কলেজ ডে সকলো ক্লাছ পাতি শেষ কৰি মই মোৰ বন্ধু সুনমণি আৰু মিজানুৰে কলেজৰ কাষৰে ৰেষ্টুৰেণ্ট এখনত বহি চাহৰ জুতি লৈ আছিলোঁ কিবা কিবি কথা বাৰ্তাও চলি আছিল কম বয়সতে কিবা এটা ডাঙৰ কৰাৰ মন তিনিওৰে এক কথাত ক'বলৈ গ'লে পঢ়ি থকা সময়তে স্বাৱলম্বী হ'বৰ মন নিজৰ উপাৰ্জিত ধনেৰে ইচ্ছামতৰ বস্তু কিনাৰ দৰে আনন্দ আৰ্জন কৰবাত আছে আমাৰ আইডিয়াটো এক্সিকিউট কৰোঁতে ভালেখিনি সময় লাগি গৈছিল কিন্তু আপোনালোকক মই একদম শ্বৰ্ট কৰি মই ষ্টৰিটো কৈ দিছোঁ চ' আমি ভাবিলোঁ কিবা এটা বিজনেছ কৰোঁ প্ৰথম অৱস্থাত আৰু বিজনেছত কি দুটা ফেক্টৰ থাকে এটা হৈছে চেলাৰ এটা কাষ্টমাৰ চেলাৰটো আমি হওঁ অভিয়াছলি আমাক পইচা লাগে এতিয়া কাষ্টমাৰ বিচাৰিব লাগে আৰু বিজনেছ দুটা ফৰ্মত থাকে এটা হৈছে ছাৰ্ভিচ এটা প্ৰডাক্ট ছাৰ্ভিচ মানে কিবা এটা সেৱা ছাপ'জ কোনোবা এঘৰ মানুহে মাটি পেলাইছে চোতালত সেই মাটিটো ঘৰক লাগি নিদিব লাগে এই হাজিৰা টাইপ আৰু যিকোনো সেৱা হ'ব পাৰে যিকোনো সেৱা কাৰোবাৰ হৈ কিবা যদি আমি কাম কৰি দিওঁ এটা সেৱা এইটো এটা ছাৰ্ভিচ তো এইটো ফৰ্মত থাকিব পাৰে আৰু 2 নম্বৰ হৈছে প্ৰডাক্ট আমি কিবা এটা প্ৰডাক্ট চেল কৰিব পাৰোঁ আমাৰ নিজৰ প্ৰডাক্ট বা আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ বেলেগ কোম্পানীৰ প্ৰডাক্ট সেনেকৈ প্ৰডাক্ট হিচাপে আমি এটা বিজনেছ কৰিব পাৰোঁ তো এতিয়া প্ৰথম অৱস্থাত আমি ছাৰ্ভিচটো আমাৰ ক্ষেত্ৰত অলপমান টান হ'ব কাৰণ যিহেতু আমি ষ্টুডেণ্ট এজ এ ষ্টুডেণ্ট আমি এইচ এছ পঢ়ি আছিলোঁ আমি ডিগ্ৰী পঢ়ি আছিলোঁ তো ছাৰ্ভিচটো আমি এৰিলোঁ আমি কিবা এটা প্ৰডাক্ট চেল কৰাৰ কথা ভাবিলোঁ এতিয়া আমি প্ৰডাক্ট কি চেল কৰিম বেলেগ কোম্পানী যদি আমি প্ৰডাক্ট ডিষ্ট্ৰিবিউট কৰোঁ আমি হিউজ লেভেলত ডিষ্ট্ৰিবিউট কৰিব লাগিব ইনিচিয়েলি ইমান এটা ডাঙৰ কৰিব নোৱাৰি দিয়কচোন আমাৰ কিবা প্ৰডাক্ট বনাই চেল কৰিব পাৰি নে এইটো কথা ভাবিলোঁ বহুত ৰিচাৰ্চ কৰিলোঁ মাৰ্কেটবোৰ ঘূৰিলোঁ নলবাৰীটো চাই গোটেই মাৰ্কেট ঘূৰিছোঁ আমি কি প্ৰডাক্ট আমি বনাব পাৰোঁ নিজে আৰু চেল কৰিব পাৰোঁ তো এনেতে আমি ভাবি এটা উলিয়ালোঁ যে আমি আচাৰটো বেষ্ট হ'ব আমাৰ কাৰণে কাৰণ আচাৰ আমি মেনুৱেলি বনাব পাৰিম আমি যিকোনো প্ৰডাক্ট বনাব লাগে আমাক মেচিনৰ জৰুৰত হ'ব মেচিনটো লাগিবই প্ৰডাক্ট বনোৱাটো সহজ কথা নহয় আমি ধৰক ছাপ'জ এটা লাইট বনাব লাগে হ'লে আমাক মেচিন এটা লাগিব মোৰ নলেজো থাকিব লাগিব সেই হিচাপত আমাৰ চবতকৈ ইজি হ'ল আচাৰ বনোৱাটো আমি মেনুৱেলি ঘৰতে বনাব পাৰিম কোনো ধৰণৰ মেচিন নালাগে কাৰণ আমি ডাঙৰ স্কেলতটো প্ৰথম অৱস্থাত নবনাওঁ লাৰ্জ স্কেলত পিছত বাৰু মেচিন লাগিব যদি লাৰ্জ স্কেল কৰা যায় প্ৰথম অৱস্থাত আমি ঘৰতে বনাব পাৰিম আচাৰটো বেছি টানো নহয় তো ইউটিউবত ৰেচিপি পোৱাই যায় আজিকালি তো আচাৰটো এনেকৈ বনাব ল'লোঁ আপোনালোকে গম পালে মোৰ কেনেকৈ এটা আইডিয়া আহিল যে আচাৰ বনাব লাগে তো এনেকৈ আমাৰ প্লেনিং মতে কামত লাগি গ'লোঁ বিভিন্ন অফিচত গ'লোঁ কোৰ্টত গ'লোঁ অলপ ৰখিলোঁ জানেতো চৰকাৰী কাম বহুত টাইম লাগি যায় তো কেনেকৈ ফুড লাইচেঞ্চ বনাব লাগে GST চাৰ্টিফিকেট ট্ৰেড লাইচেঞ্চ বনাব লাগে ইনিচিয়েলি আমিতো এইবোৰ নাজানো ন আমি ইউটিউবত ৰিচাৰ্চ কৰিলোঁ আৰু এই বিষয়ত আগৰে পৰা নলেজ থকা কিছুমান মানুহৰ ওচৰলৈ গ'লোঁ আমি সহায় ল'লোঁ প্ৰায় 2 মাহ 3 মাহ অফিচ কাছাৰীৰ চাক্কা লগোৱাৰ পিছত ফাইনেলি আমাৰ লিগেল ডকুমেণ্টছখিনি ওলাই গ'ল এতিয়া ফুল্লি প্ৰফেচনেলি কৰিব পাৰিম আমি এণ্ড গাইজ দিছ ইজ আৱাৰ ফুড লাইচেঞ্চ FSSAI খবৰটো ভবা নাছিলোঁ এনেকুৱা লাইচেঞ্চ বনাম বুলি কেতিয়াবা তেনেকৈ 4 মাহ মানৰ মূৰত গোটেইখিনি ৰেডি হ'ল কিন্তু এতিয়া কথা হ'ল যে আমি কিহৰ আচাৰ বনাম তো মাৰ্কেটত ৰিচাৰ্চ কৰিলোঁ ৰিচাৰ্চ কৰি গম পালোঁ যে ভোট জলকীয়া যিটো আচাৰ সেইটো চবতকৈ বেছি দামত চেল হয় আৰু কম পৰিমাণে আছে মাৰ্কেটত মাৰ্কেটৰ আচাৰবিলাকৰ কোৱালিটি কম ভোট জলকীয়াৰ ক্ষেত্ৰত কৈছোঁ কাৰণ প্লাষ্টিকৰ জাৰত দিয়ে প্লাষ্টিকৰ জাৰত যদি আমি ভোট জলকীয়াৰ আচাৰ ৰাখোঁ অলপ বেয়া হৈ যায় কিছুদিন পিছতে আমি কি ভাবিলোঁ যে ভোট জলকীয়াৰ আচাৰটোৱে আমি গ্লাছৰ জাৰত আমি পেক কৰি দিম আমি কেৱল মনতে ভাবি ৰখি নাথাকিলোঁ হাতে কামেও লাগি গ'লোঁ হ'লচেল বজাৰ বিচাৰত লাগিলোঁ ক'ত কম দামত গ্লাছৰ জাৰ পায় তেনেকৈ পালোঁ এখনত আৰু লৈ আহিলোঁ হ'লচেল বজাৰৰ পৰা ভোট জলকীয়াও আনিলোঁ এই বহুত কষ্ট আছে দিয়ক এইবোৰ ৰিচাৰ্চ কৰি ঘূৰিছোঁ পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখি আমি ধুনীয়াকৈ বনোৱাত লাগি গ'লোঁ আচাৰখিনি ধুনীয়াকৈ ধুলোঁ গাইছ একদম হাইজেনিক হয় এণ্ড দ্য ফাইনেল প্ৰচেছ গ্লাছৰ বটলবোৰত আমি আচাৰ ভৰোৱাত লাগিলোঁ আৰু গাইছ কমপ্লিট বনাই থাকোঁতে মই এটা ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ আনফৰ্চুনেটলি ভিডিঅ'টো ডিলেট হৈ গ'ল ক্লিপটো মোবাইলৰ পৰা চৰি মই ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ মই ৰেকৰ্ড কৰিছিলোঁ কিন্তু ডিলেট হৈ গ'ল কি কৰিব উপায় নাই কিন্তু এনেকৈ লেবেল লগালোঁ ইনিচিয়েলি আমি 50টা 60টামান বনাইছিলোঁ প্ৰথম তেনেকৈ এটা এড শ্বুট কৰিলোঁ এটা এডভাৰটাইজমেণ্ট আমি শ্বুট কৰিলোঁ আৰু এডভাৰটাইজমেণ্টটো আমি ইনষ্টাগ্ৰামত হোৱাটছআপত ফেচবুকত চবতে শ্বেয়াৰ কৰিলোঁ ইউটিউবতো দিলোঁ এটা ৰাতিৰ ভিতৰতে ইমানেই ভাইৰেল হৈ গ'ল এডভাৰটাইজমেণ্টটো ভোট জলকীয়া আচাৰৰ এটা এডভাৰটাইজমেণ্ট শ্বুট কৰিছিলোঁ আমাৰ যিটো প্ৰডাক্ট তো ইমান মানুহে বিচাৰিলে এদিনৰ ভিতৰতে উইদিন 24 আৱাৰ্ছ আমাৰ গোটেই চেল আউট ষ্টক আউট হৈ গ'ল সেয়া আচাৰ বনোৱা হৈ গ'ল বিশ্ব আছে সুনমণি আছে আমাৰ ৰাজমালিক আছে তো বহুত কষ্ট হৈছে এশ সফলতাৰ দিশে কিবা এড শ্বুট কৰি আছোঁ আমাৰ ৰফিকুলে ভিডিঅ' শ্বুট কৰি আছে না কি
তো গোটেই এডটো শ্বুট কৰিলে আপোনালোকক দেখুৱাম আমি বনোৱা ভোট জলকীয়া এডভাৰটাইজমেণ্টটোৱে বেলেগ এটা বুজ দিলে আমাৰ গোটেইখিনি চেল হৈ গ'লে এডভাৰটাইজমেণ্টটোৰ কাৰণে আপোনালোকক দেখুৱাব বাৰু ফাইনেল ৰিজাল্টটো কিন্তু তাৰ এটা কপিৰাইট ছং ইউজ কৰিছিলোঁ ইউটিউবততো ছংটো প্লে' কৰিব নোৱাৰিম এটা বেলেগ মিউজিক লগাই দিছোঁ চাওক কিন্তু যিটো ছঙৰ সৈতে প্লে' কৰিছিলোঁ বেষ্ট আছিল মাজে মাজে চাউণ্ডটো অফ কৰি দিছোঁ দিয়া কপিৰাইট ইছ্যুৰ বাবে মেনুফেকচাৰ্ড বাই ASM প্লাছ মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ বহুতে জানে যে আমি প্ৰথমতে ASM প্লাছ নামৰে ষ্টাৰ্ট কৰিছিলোঁ আমাৰ কোম্পানীটো এতিয়া বাৰু এছমিজলৈ কনভাৰ্ট হৈছে এনিৱেজ ফাৰ্ষ্টত বনোৱা 50টা ভোট জলকীয়া ধুনীয়া চেল হ'ল কাৰণ আমি একো কেমিকেল ইউজ কৰা নাই একো মিলাবাট নাই একদম ট'টেলি অৰ্গেনিক আৰু নেক্সট আৰু 50টা বনালোঁ বেছিয়ে বনাইছিলোঁ 70টামান বনাইছিলোঁ নেক্সট এই 70টাও চেল হৈ গ'ল কিন্তু প্ৰাইচটো আমি বেছি ৰাখিবলগীয়া হৈছিল কাৰণ আমি গ্লাছৰ জাৰত দিছোঁ আমাৰ বনোৱা খৰচো বেছি হৈ যায় তো আমি 85 পৰা 90 টকা লৈছিলোঁ এটা ভোট জলকীয়াৰ বটলত আৰু বহুতেই এতিয়া ডিমাণ্ড কৰিব লাগিলে যে আমি বেলেগবোৰ আচাৰো বনাব লাগে বেলেগ আচাৰ কিবা ইউনিক যিটো মাৰ্কেটত এভেইলেবল নহয় কিবা বাঁহৰ গাজাৰ নে কিবা বহুত ক'লে যে কিন্তু এটাৰ আইডিয়া আমি ভাল লাগিল এটা ক'লে যে এটা ইউনিক বনাই অলপ মিঠা টেঙা অলপমান নিমখীয়া টাইপ জলকীয়া টাইপ এটা গোটেইকেইটা টেষ্ট যাতে পায় এটা হাজমলা টাইপ সেনেকুৱা এটা বনাইছোঁ আচাৰ কথা মতেই কাম আমি শুকান বগৰী আনিলোঁ আনি মিলত গুড়ি কৰিলোঁ নেক্সট তেতেলিও আনিলোঁ মানে তেতেলি আৰু বগৰীত মিক্সড হ'ব মানে এনেকুৱা এটা আচাৰ যিটো ৰেচিপি মানে এভেইলেবলে নহয় আমাৰ নিজা ৰেচিপি এইটো আমি নিজে এক্সপেৰিমেণ্ট কৰি থাকোঁতে ৰেচিপিটো তৈয়াৰ হৈ গ'ল কেনেকৈ নাজানো আৰু বহুতে খাই ভাল পালে আমি বনাওঁ আৰু লগে লগে ষ্টক আউট হৈ যায় তো এই বিষয়ে আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ ওচৰত আমি অৱগত কৰিলোঁ ছাৰেও বহুত বেছি ভাল পালে আমাক এখন ষ্টল বহোৱাৰ কথা ক'লে আমাৰ নলবাৰী কলেজত এই আচাৰটো মানে অফিচিয়েলি লঞ্চ কৰাৰ কথা ক'লে আমি বোলো ভালেই পালোঁ ছাৰে মিডিয়াও মাতিলে নিউজ পেপাৰটো নাম উঠালে গোটেইখিনি দেখুৱাম বাৰু আৰু ছাৰে যাতে কলেজৰ অন্যান্য ষ্টুডেণ্টখিনিও মানে ইনস্পায়াৰ হ'ব পাৰে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ক্ষেত্ৰত সেইকাৰণে এখন ষ্টল বহালে ছাৰক বহুত বেছি ধন্যবাদ এই ভিডিঅ'টোৰ যোগেদি কি কৰিছিলোঁ চাওকচোন ছাৰে নিজৰ পইচাৰে বেনাৰ আনি লগাই দিলে কলেজৰ সকলো ষ্টুডেণ্টকে একগোট কৰি মাতিলে আৰু অফিচিয়েলি আমাৰ ইউনিক আচাৰটো লঞ্চ কৰিলে চাওক কিছু ফটোগ্ৰাফ আমাৰ লঞ্চ ইভেণ্টৰ দিনা মিডিয়াকো মাতিলে DY365 আহিল আৰু বেলেগ মিডিয়াবোৰ আহিল আৰু পৰ্টেলৰ ৰাজ্যত ডাঙৰ বাতৰি কাকতসমূহতো আমাৰে নাম উঠিল পথাৰে নহয় কামেৰে দেখুৱালে নলবাৰী কলেজৰ 4 ছাত্ৰই পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে এক ব্যতিক্ৰমী পদক্ষেপেৰে হাতে কামে কৰি দেখুৱালে কাউন্সেলিং হৈছিল কেৰিয়াৰ কাউন্সেলিং তাৰ পৰা ইনস্পায়াৰ হৈ আমি এইটো কৰিলোঁ ফাৰ্ষ্টতে আমাৰ হাতত ইনভেষ্টমেণ্ট আছিল আমি জিৰ' ইনভেষ্টমেণ্টৰ পৰা ষ্টাৰ্ট কৰিলোঁ ড্ৰপ শ্বিপিং কৰিলোঁ অনলাইন বিজনেছ তাৰ পৰা ষ্টাৰ্টিং কৰি আমি আচাৰ এইটো বনালোঁ অসম চাইন মিডিয়া নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ খাদ্য প্ৰস্তুতকৰণৰ সকলো নীতি নিয়ম মানি পঞ্জীয়নভুক্ত কৰা ক্ষুদ্ৰ উদ্যোগটোৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় তো দেখিলে কিমান এটা লাৰ্জ স্কেলত কৰিছিলোঁ মই তো আজি আপোনাক মই প্ৰেক্টিকেলি কৰি দেখুৱাম মোৰ ইয়াতে পেকেজিং আছে ইয়াতে প্ৰডাক্টছ ফিল কৰিম কমপ্লিট লেবেলিং কৰিম আৰু মই চেল কৰি দেখুৱাম মই যি কৰোঁ প্ৰেক্টিকেলি কৰোঁ তো চাই থাকক যিহেতু আপোনাক মই এক্সাম্পলৰ বাবে প্ৰেক্টিকেলি কৰি দেখুৱাম তো বেছিকৈ নেদেখুৱা আৰু এইখিনি চাওক গাইছ ধুনীয়া এটা পৰিষ্কাৰ পৰিৱেশত বনাইছোঁ একদম হাইজেনিক কোনো ধৰণৰ মানে একোৱেই নাই একো মিলাবাট নাই কোনো কেমিকেল নাই পূৰা ৰ এণ্ড অৰ্গেনিক ধুনীয়া কোৱালিটি তো ইয়াত এইটো পেকেজিং আছে তো সৰু পেকেজিং 10 টকীয়া তো সৰু পেকেজিং ইয়াৰ কাৰণে সৰু লেবেলিঙো আছে বাৰু এই বহুখিনিয়ে আছে এইবোৰ আছে মোৰ ডাঙৰ পেকেজিঙৰ কাৰণে ডাঙৰ লেবেলিঙো আছে লেবেলকেইখন ফটো চবতে বনাইছোঁ প্ৰথমে এখন বনাইছোঁ পিছত মাল্টিপ্লাই কৰি দিছোঁ এনেকৈ তো যেতিয়া আমি এনেকৈ প্ৰেছ কৰিম ন এইটো অট'মেটিকলি মানে পেক হৈ গ'ল এইটো উলিওৱা সহজ নহয় গাইজ এইটো চিষ্টেমটো এনেকুৱা যেতিয়া প্ৰেছ কৰিম ন একদম পূৰা একদম চিল পেকড হৈ পৰে একো টেনশ্যন নাই ইয়াতে এখন লেবেল লগাই দিম ফুড ছেফটি আছে কোনো কথা নাই এনেকৈ আমি বাকীবোৰ ফিল আপ কৰি যাওঁ গোটেইখিনি আৰু এইবোৰ একদম পৰিষ্কাৰ কৰি ধোৱা হৈছে দেই গাইজ বহুত ধোৱা হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা মানে বজাই ৰখা হৈছে ফুল হাইজেনিক আৰু আমি ডাঙৰ যিবোৰ পেকেজিং তাত আমি জুখি গ্ৰাম অনুযায়ী আমি জুখি পেলাই দিওঁ ইয়াত জুখিব নালাগে যিহেতু তাত 10 ৰুপিজৰ এটা পেকেজ হয় নৰ্মেলি ফিল আপ কৰি এনেকৈ ভৰাই দিলে হ'ল চ' বাকীবোৰো কৰোঁ এনেকৈ লাহে লাহে তো গাইজ বহুতকেইটা ফিল কৰিলোঁ আল্টিমেটলি চাওক গোটেইবোৰ ফিল কৰিলোঁ আৰু বহুকেইটা আছে চাওক এইখিনি পেকেজিঙৰ প্ৰায় 50% আছে আৰু 50% কমপ্লিট হ'ল মই ভৰাই আছোঁ এতিয়া আৰু এইবোৰ কাম কৰি ভালো লাগে বহুত বেছি ভাল লাগে আপোনালোকে কৰিব আৰু এতিয়া চাওক মই দেখুৱাই আছোঁ ৰাতি কেইটা বাজিছে 12:33 হৈছে 12:30 বাজি গৈছে উৰে নিশা কাম কৰিম ইয়াতে লেবেলিং কৰিম অকলে লেবেলিং কৰিম ইয়াতে ফিল কৰিম আৰু কালি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম চেলিং প্ৰচেছ আমাৰ আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে চাই থাকক কেনেকৈ চেল কৰিম গোটেইখিনি দেখুৱাম এইটো লাষ্ট
আৰু যদি পেকেজিং নাই বেছি গাইছ, যদি পেকেজিং থাকিল হয় তো আৰু ভৰাই থাকিলে ওৰে নিশা ভৰালো হয়। পেকেজিং বেছি নাই হ'ব ইনিচিয়েলি আমি এইকেইটা প্ৰথম চেল কৰি আহোঁ। যদি এইকেইটা ভালকৈ চেল হয় দোকানত আৰু আনিমে, আনি থাকিম। কি কাম এই ভৰাম চেল কৰিম। সেই লেবেলিঙৰ কাৰণে ইয়াতে কাটিব লাগিব, কাৰণ ছিংগেলকেতো নাই ন আপোনালোকৰ লেবেলিং। তো লেবেলিঙৰ ওপৰত যদি কিবা সুধিব বিচাৰে মোক সুধিব পাৰে, কেনেকৈ বনাব এইবোৰ তো মই জনাই দিওঁ কমপ্লিট ডিটেইলছ, একো কথা নাই। এনেকৈ এজ এ ষ্টিকাৰ কাটিব লাগিব। আৰু ইয়াতে এখন আঠা থাকে, তো এজ এ ষ্টিকাৰ আমি এখন এৰিয়াই দিলোঁ। এণ্ড দেন ইয়াতে লগাই দিয়ক আৰু এনেকৈ চাওক ইমলি এক্স বাৰ, কাৰণ ইয়াতে ইমলিও আছে বগৰীও আছে, দুয়োটা একদম মিক্সাৰ টেষ্ট। বেছি নাই আৰু 2-3টামান আছে, 3টামানত শুৱে কালিতো চেলিঙে আছে। তো গোটেইখিনি লগালোঁ, উদে নেথাকে কাম কৰিলোঁ, আপোনাক দেখুৱালোঁ। তো এই কষ্টখিনিৰ বাবে লাইক এটা কৰি দিব, কমেণ্ট এটাও কৰি দিব। তো দুপৰীয়া ভাগত চেল কৰিব ওলাই গ'লোঁ। উৰে ৰাতিটো আমাৰ শুৱাই নহ'ল, অলপ দিনত শুলোঁ। এই আচাৰ বনোৱাৰ নামত গোটেই ৰুমটোৱে লেতেৰা হৈ গৈছিল। ৰাতি চাফা কৰিলোঁ, নহ'লে মাই মাৰিব। কিন্তু চাওকচোন ৰাস্তা ঘাট চব কনষ্ট্ৰাকশ্যন চলি আছে ভাই, বেয়া হৈ গৈছে। এখন দোকানত গ'লোঁ প্ৰথমতে, কিন্তু নাৰাখিলে, ফিৰি আহিব লগা হ'ল। নেক্সট দোকানখনৰো একেই কথা, ফিৰাই কাটালে। চব দোকানে নাৰাখে, আপুনি ৰিজেক্ট হ'ব বহুত। কিন্তু হাৰ ভাঙিলেও হাৰ নামানিব, হাৰ মানি গ'লে আপুনি কেতিয়াও ছাকচেছ কৰিব নোৱাৰিব। এই ৰাস্তাত এজনী ছোৱালী এইখন কাগজ দি গ'লে কাম কৰাৰ সুযোগ, এই নাম্বাৰটো ফোন কৰি চাবচোন আপুনি। তো থাৰ্ড টাইম যেতিয়া এখন দোকানত সোমাই গ'লোঁ, তেওঁলোকে ইণ্টাৰেষ্টেড হ'ল, খাই চাব দিলোঁ, বহুত টেষ্ট পালে। তো ল'লে তেওঁলোকে 10 পিচ ৰাখিলে, পাৰ পিচ 6 টকাকৈ দিলোঁ। নেক্সট আৰু এখন দোকানত সোমাই গ'লোঁ, সেইখনো ল'বলৈ মন মেলিলে। আৰু এইখন দোকানত আহি ভালেই হ'ল ৰ'ব। ইয়াৰ ওচৰৰ দোকান এজনীও খাই চালে, তেওঁও ল'ব খুজিলে। মানে এক বুলি 2 চিকাৰ যেন হ'ল। আপোনালোকৰ যদি প্ৰডাক্টৰ টেষ্ট পায় ন, কোৱালিটি পায় আৰু কম প্ৰাইচ হয়, ডেফিনেটলি সকলোৱে ল'ব, নোলোৱা মানুহ নাথাকে। কাষৰ ফলৰ দোকান এজনেও মাতিলে, তাতেও চেল হ'ল, তেওঁলোকে ল'লে 7-8টামান। মুঠতে যিসকলে খাই চাইছে, আমি খাব দিছোঁ নিজে, খাইছোঁ সকলে টেষ্ট পাইছে আৰু লৈছে, আৰু দাম কমতো পাইছে, যিহেতু হ'লচেলত দিছোঁ আমি। এইটো আপুনি কিমানত চেল কৰে পাৰ পিচ? 20 টকা। এই 20 টকাৰ মন পালোঁ। আমাৰতো আমাৰতো এইটো প্লাষ্টিকৰ বেয়া হৈ যায়। এইটো আনিম ৰ'ব। আৰু মাত্ৰ 6টা পিচ আছে, গোটেইখিনি চেলেই হ'ল। বাকী পেকেজিঙো লৈ ল'লোঁ, আৰু আচাৰ বনামেই, আৰু পেক কৰিম, আৰু চেল কৰিম, গোটেইখিনি দেখুৱাম আপোনালোকক পিছলৈ। লাষ্টৰ 6টা পিচটো এখন দোকানত দি দিলোঁ গোটেইখিনি। এণ্ড দেন কমপ্লিট আমি 6 টকাকৈ বেচিছোঁ পাৰ পিচ, 300 টকা পাইছোঁ। কমপ্লিট চেল কৰি ঘৰ আহি গ'লোঁ। আপোনালোকৰ কমিউনিকেশ্যন স্কিলৰ ওপৰত ডিপেণ্ড কৰিব, এজন দোকানীক কেনেকৈ আপুনি কনভিন্স কৰিব। সকলো দোকানী নল'বও পাৰে। আমি হ'লচেলত চেল কৰিছোঁ, দোকানত দিছোঁ 6 টকাকৈ দিছোঁ পাৰ পিচ, তেওঁলোকে 10 টকাকৈ কৰিব গ্ৰাহকৰ তাত চেল। দোকানীবিলাকৰ 4 টকাকৈ লাভ হ'ব পাৰ পিচ। প্ৰথমতে আমি ৰিটেইল কৰিছিলোঁ, ডাইৰেক্ট হ'লচেলত দিয়া নাছিলোঁ। ৰিটেইলত অলপ টাইম লাগিব, কিন্তু আপোনালোকে 10 টকাই পাব। যে আমি প্ৰথমতে বজাৰত চেল কৰিব গৈছিলোঁ, ক'ৰবাত গৈছিলোঁ। মুঠতে ফাৰ্ষ্ট আপুনি যদি কৰে ৰিটেইল কৰিব, নেক্সট হ'লচেল যাব। হ'লচেলত যদি আপুনি চেল কৰিব বিচাৰে, একদম ডাঙৰ স্কেলত কৰিব লাগিব। বহুত পিচ চেল কৰিলে আপোনাৰ হ'লচেলত প্ৰফিটটো হ'ব। আপুনি যদি প্ৰফিট ভালকৈ জেনেৰেট কৰিব বিচাৰে, কম বনায়, তেনেহ'লে আপুনি ৰিটেইল কৰক, আপোনালোকৰ প্ৰফিট হ'বই। আশা কৰোঁ আপোনালোকে সকলোখিনি বুজি পালে। মই আপোনালোকক প্ৰেক্টিকেলি কৰি A to Z দেখুৱালোঁ। কিবা যদি নজনা প্ৰচেছ আছে, কিবা যদি সুধিব লগা থাকে মোক সুধিব পাৰে। ইনষ্টাগ্ৰাম হেণ্ডেলৰ লিংক তলত দিয়া আছে, asmizzankur বুলি চাৰ্চ কৰি চাব পাৰে। মোক ফ'ল' কৰিব ইনষ্টাগ্ৰামত, ডিএমত লিখিব টিম এছমিছ, আপোনালোক মই ফ'ল' বেক দিম, মোৰ ছাবস্ক্ৰাইবাৰ্ছখিনিক ফ'ল' বেক দিম। ইমান দেৰিলৈকে ভিডিঅ'টো চালে তাৰ কাৰণে বহুত বেছি ধন্যবাদ। তো লগ পাম নেক্সট ভিডিঅ'ত, তেওঁলোকে বাই বাই, টেক কেয়াৰ। আৰু লাষ্ট এটা এপিছ'ড আছে 77 জব ছিৰিজৰ, তো লাষ্ট এটা আহিব, ধামাকা আহিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ, নতুন নতুন কণ্টেণ্ট আহি থাকিব।